সমাগত বিশ্বকৰ্মা পূজাৰ বাবে মৃন্ময় শিল্পীসকল এতিয়া মূৰ্তি বনোৱাত ব্যস্ত। কৰোনাৰ মহামাৰীৰ বাবে পূজাৰ অনিশ্চয়তাৰ মাজতো মৃন্ময় শিল্পীসকল মূৰ্তি বনোৱাত ব্যস্ত। এই দৃশ্য বাক্সাৰ কুমাৰিকাটাৰ। যোৱা বছৰ প্ৰায় ৩০০টা মূৰ্তি বনাইছিল, কিন্তু এইবাৰ কৰোনা মহামাৰীৰ বাবে ২০০টা মূৰ্তি বনাই থোৱা আছে। তাৰ ভিতৰত এটা দুটা অৰ্ডাৰ আহিছে যদিও বাকীখিনি এনেই আছে বুলি কয়। সেই গতিকে মৃন্ময় শিল্পী সুভাষ পালে সহযোগীসকলক কেনেকৈ তেওঁলোকৰ প্ৰাপ্যধন দিব তাৰ বাবে সমস্যাৰ সন্মুখীন হৈ পৰিছে। তাৰপিছত বিশ্বকৰ্মা পূজা হ'ব না নহ'ব এতিয়ালৈকে দুটা এটা গ্ৰাহক অহাই নাই। পূজা হ'ব না নহ'ব সমস্যা লাগি আছে। কৰোণাৰ কাৰণেতো কৰোণাৰ কাৰণে মানে পূজা হ'ব না নাই দুটা এটা বন্দোবস্ত হৈছে আৰু বাদ বাকী এনেই ফ্ৰী পৰি আছে। এতিয়া কাৰিকৰৰ দৰমহা ক'ৰ পৰা দিম এনে ভাবিছিল। এবাৰ মূৰ্তি কিমানমান বনাইছে? মূৰ্তি বনাইছে আপোনাৰ যোৱাবাৰ বনাইছে ৩০০ এবাৰ ২০০ বনাইছে। এবাৰ ২০০ বনাইছে ন? এতিয়া মানুহগিলাও নাহে। আপোনালোকে এটা মূৰ্তি কিমান মানত বিক্ৰী কৰে? এটা মূৰ্তি আপোনাৰ ১,০০০-১,২০০ এনেকুৱা। কাৰিকৰ কিমানজন আছে আপোনাৰ? কাৰিকৰ আছে 4টা কাৰিকৰ আছে। আমি 5 মাহ 6 মাহ হয় কৰোণাৰ মাজতে কৰি আছোঁ লকডাউনৰ ভিতৰতে। আমাৰ বিজনেছ কৰিয়ে আমাৰ মূৰ্তি কামে খেতি-বাতি নাই। বাক্সাৰ পৰা ধীৰাজ উপাধ্যায়, বাক্সা লাইভ। কৰোণাৰ সমস্যাৰ কাৰণে মানে বহি গৈছোঁ আৰু চৰকাৰৰ সহায় অলপ কৰিলে ভাল পালোঁ হয়।